আজি হ'ব এটা ভয়ংকৰ ফুড চ্যালেঞ্জ ফুড নট ফুড আজি হ'ব এটা ভয়ংকৰ চ্যালেঞ্জ খুজ কৰা চ্যালেঞ্জ খানাপাৰা এতিয়া আছো মই সায়েন্স মিউজিয়ামৰ সন্মুখতে আপোনালোকে চাব পাৰে সায়েন্স মিউজিয়াম এখন এতিয়া ইয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব আজি আমি এইটো চাম যে এজন মানুহে গুৱাহাটীত মানে চলিব পাৰে নাই খোজকাঢ়ি তাকো খানাপাৰা আমি যাম মানে এতিয়া আছো আমি খানাপাৰাৰ পৰা ভিতৰে হৈ আমি এনেকৈ জু ৰোড হৈ আপোনাৰ কামাখ্যা হৈ কেনে জালুকবাৰী যাম আৰু জালুকবাৰীৰ পৰা আহোঁতে বাহিৰে আহিম মানে এনেকৈ আপোনাৰ লখৰা গড়চুক আহিম টোটেল যদি আমি চাব যাওঁ পুৰি একদম 45 কিলোমিটাৰটো ধেমালি নহয় এতিয়া আমি ভালকৈ আছোঁ আমাৰ আজি বেণ্ড বাজি যাব আৰু লগত অকল মই নাই আৰু এজন ব্যক্তি আছে মই দেখাই আছোঁ এতিয়া আমি আহি পেলাই আপোনালোকে চাব পাৰে খানাপাৰা ফুড ব্ৰিজ ভিডিঅ'টোৰ মাজতে এটা টুইষ্ট এটা আছে যে আমি এই চেলেঞ্জটো কৰিম আজি আমাৰ কিমান টকা খৰচ হয় সেইটো নাচাওঁ আমাৰ লগত থাকিব মাত্ৰ 200 টকা কিন্তু লগত 500 টকা আছে ধংকি কৰি ল'ম বাৰু 200 টকাতে আমি দিনটো চলিম মানে খানাপাৰা পৰা জালুকবাৰী যাম জালুকবাৰীৰ পৰা আকৌ খানাপাৰা আহিম তো এই 200 টকাটোতে মানে চলিব লাগিব মোৰ লগত আছে সিদ্ধাৰ্থ দা কেনেকুৱা লাগব আজি হেভি কাৰণ আজি অলপ মানে কষ্টকৰ হ'ব ভিডিঅ'টো মানুহে বাৰু ৰাতিপুৱা খোজকাঢ়ে সেইটো আমি সকলোৱে জানো কিন্তু ইমান দূৰ কোন পাগলে খোজকাঢ়ে এই আমি দুজন পাগলে খোজকাঢ়ি আছো এতিয়া পুৱাই খোজকাঢ়ি কিন্তু কিবা এটা ভাল লাগে আৰু ৰাতিপুৱা যিহেতু মানে ৰ'দটো কিন্তু দিয়া নাই বৰ্তমানলৈকে ভাল লাগি আছে পালো এতিয়া আমি 6 মাইল আৰু ইয়াৰ পৰা যদি চাব যায় জালুকবাৰী প্ৰায় 24 কিলোমিটাৰ আছে আহি আমি এয়া পালো আমি জনতা ভৱন পালো এটা বস্তু কিন্তু ভাল লাগি আছে এতিয়ালৈকে ৰ'দ দিয়া নাই মানে 7টা বাজি পাৰ হৈ গ'ল 7:30 বাজি নেকি মানে 7টা মানে 8টাই বাজে লাহেকে কিন্তু আপোনালোকে যদি চাব যায় এইখিনি টাইমত মানে 6টাৰ মাজতে ৰ'দ দিয়ে কিন্তু আজি 8টাই বাজে লাহেকে এতিয়া ৰ'দটো মানে দিয়া নাই খোজকাঢ়ি আহি কিবাকে গণেশগুৰি দুনিয়াখন দেখা পালো এয়া ব্ৰিজখন পালো খোজকাঢ়ি পাইছোঁ কিন্তু ব্ৰিজৰ ওপৰত দি নাই এইবাৰ ফাৰ্ষ্ট টাইম মানে যে আমি আছোঁ গণেশগুৰি ব্ৰিজৰ ওপৰত তো গণেশগুৰিৰ ব্ৰিজৰ ওপৰত দি এতিয়া খোজকাঢ়ি যাই আছোঁ এই ডাউন পালোঁ আৰু একো খোৱা নাই আগত যাই কিনে কিবা এটা খাব লাগিব আহি আমি এতিয়া চিটি চেণ্টাৰৰ সন্মুখ পালোঁ এয়া দেখা পাইছে আপোনালোকে চিটি চেণ্টাৰ ৰাতিপুৱাই যে আহিছোঁ মানে একো খোৱা নাই এতিয়া বঢ়িয়াকৈ চাহ খাই লওঁ পুৰা চাহ দিয়ক কিমানকৈ চাহ 10 টকা তো এইফালে আমি এতিয়া লৈ আহিলোঁ চাহ এয়া আপোনালোকে চাহ পাৰে চাহ আছে আৰু এইটো খুৰমা আছে চাহত 10 টকা এইটো 5 টকা 15 টকা এতিয়া মোৰ লগত আছে 185 15 টকা মাইনাছ চাহটো খাই লওঁ এতিয়া লেফট সাইডে বহুত আহিলোঁ এতিয়া আমি ৰাইট সাইডে যাম চিৰিবিলাক কিন্তু এনে দিছে নাযায় জাগাতে আছে এনে আৰু নামত দিছে কামত নাই আপোনালোকৰ মনত আছেনে একচুৱেলি মই পাহৰি গৈছোঁ যে আমাৰ চেনেলত অতি সোনকালে এটা গিভআৱে ভিডিঅ' আহি আছে যেতিয়া এই চেনেলটো 3000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'ব গিভআৱে আহি যাব তো আপোনালোকে সকলোৱে পাৰ্টিচিপেট কৰিব কিন্তু তাৰে আগতে 3000 ছাবস্ক্ৰাইবাৰ্ছটো কমপ্লিট হ'ব লাগিব না তো বেছি নালাগে 3000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'ব আৰু তো আপোনালোকে 3000 ছাবস্ক্ৰাইবাৰ জলদি কৰি দিয়ক বাকী গিভআৱে আহি আছে অতি ভয়ংকৰ এতিয়া আমি খোজকাঢ়াৰ ফালে আৰম্ভ কৰিম আহি এয়া ভয়ংকৰ ব্ৰিজ পাৰ হ'বৰ হ'লে আৰু ভৰি চৰি কিবা গা চা বিষ হৈছে নেকি কিবা আৰম্ভণি লড়খড়া ৰহা হে মানে কেনেকুৱা কি ৰাইট ভৰিখন ৰাইটত দিব খোজো ভৰিখন ৰাইটত যায় মানে অৱস্থা কাই লৈছে লাহে ন তো মোৰো সেই একে অৱস্থা লাহে আৰু মই ভৰি আৰু মানে বিষাব ধৰিছে আৰু আমি আৰম্ভণি কৰিছিলোঁ খানাপাৰাৰ পৰা 6:45 এতিয়া বাজিল আপোনাৰ চাব পাৰে 8:39 হ'ল মোটামুটি 2 ঘণ্টাত পালোঁ আমি ইয়াত ভঙা ঘৰ আৰু প্ৰায় 1.5 ঘণ্টাৰ ভিতৰত আমি মানে ফেঞ্চি বজাৰ পাব লাগে আৰু স্কুল কলেজ যোৱা সময় ল'ৰাবিলাকে কলেজ যাই আছে আৰু আমি মজা খোজকাঢ়ি যাই আছোঁ জুবিন দাই এনেকুৱা নাছিল আমি যেন যন্ত্ৰ সঁচাকৈ আমি যন্ত্ৰ এতিয়া যাই আছোঁ কিবা খাব লাগিছিল নহয় ঠাণ্ডা গলখন শুকে একদম খোজ লাগি গৈছে এই ৰাতিপুৱাই চাহ খাই আছিলোঁ এতিয়া নেক্সট আমি ঠাণ্ডা খাম অলপ আগতে চাহ খালোঁ চাহ আৰু এটা বস্তু খাইছিলোঁ 15 টকা গৈছিল এতিয়া আমি খালোঁ এয়া লিচি 15ৰ পৰা 10-25 টকা খালোঁ এতিয়া থাকিল মোৰ লগত 175 যাই আছোঁ একেৰাহেতে ইমান খোজকাঢ়ি যাব নোৱাৰে মাজে অলপ হ'লে ৰেষ্ট ল'ব লাগিবই সেইকাৰণে এতিয়া আমি পাইছোঁ অপচৰা ইয়াতে বহিছোঁ পুৰাপুৰি 10 মিনিট বহি কিনে আৰু যাম কাৰণ বহুত দূৰ যাব আছে বাপৰে নেপালী মন্দিৰ আহি পালোঁ চেলিত দিছোঁ দেই নিজকে ইমান দূৰ আহি পালোঁ কল খালে গা ধয় হাতীৰ সমান বল এতিয়া আমি কল লৈ লৈছোঁ কল খাই লওঁ কিন্তু কলটো মোৰ পইচা নহয় সিদ্ধাৰ্থ দাৰ পইচা তোমাৰ কিমান টকা খৰচ হ'ল 20 টকা মোৰ 25 টকা লাহে আমি এতিয়া লাখ টকা পাম আৰু এইফালে চাব পাৰে কনষ্ট্ৰাকশ্যন পুৰা চলি আছে এইফালে ব্ৰিজ চাগে হ'ব আৰু এতিয়া বাজিল আপোনাৰ 9:30 10টা মানত পাম চাগে লাখ টকা পাই যাম তো পুৰাপুৰি 3 ঘণ্টাৰ পিছত আমি আহি পালোঁ পাণ বজাৰ নেক্সট
যোৱাটোতো যাই আছিলোঁ বতৰটো ঠিকে আছিল এতিয়া মানে আৰম্ভণি ৰ'দটো ওলাইছে আৰু বহুত দেৰিকে ওলাইছে কিন্তু আহিল জমকাল আহিল আৰু এইফালে ব্ৰহ্মপুত্ৰতো মানে পানীও বাঢ়িছে এতিয়া আগত যাই কিনে ফেঞ্চি বজাৰ পাম আৰু অকণমান আছে পালোৱে ওলাইছিলোঁ আমি ঘৰৰ পৰা 6:45 এতিয়া আপোনালোকে চাব পাৰে কেইটা বাজিল টাইমটো কথা তোমাৰ এইটো চাব পাৰে 10:09 তো 10:10 আহি পেলাই আমি ফেঞ্চি বজাৰ এতিয়া খাওঁ আমি কিবা এটা ভাল বস্তু এয়া লৈ লৈছোঁ 20 টকা এইখিনি ধুনীয়াকৈ 20 টকাত লৈ লৈছোঁ এতিয়া আমি এইখিনি খাওঁ 20 টকাত খাই মানে কিবা এটা ভাল লাগে এই ফল মূল খাই মানে ভাল লাগে সেইকাৰণে আৰু ল'লোঁ এইবাৰ মানে অকল আনাৰস লৈছোঁ এইটো 20 টকা সেইটো 20 টকা 40 টকা হিচাপ কৰি আছোঁ কেইটকা মানে খোৱা গ'ল এতিয়া আনাৰসটো খাওঁ আপুনি এতিয়া য'ৰ পৰা ভিডিঅ'টো চাই আছে তাৰ পৰা 10 কিলোমিটাৰ দূৰত যি আছে আমাৰ ইয়াৰ পৰা 10 কিলোমিটাৰ দূৰত আছে কামাখ্যা গেট তো 10 কিলোমিটাৰ ধেমালি নহয় ইয়াৰ পৰা 10 কিলোমিটাৰ খোজকাঢ়ি গ'লে কামাখ্যা গেট পাম 25 টকা খাইছিলোঁ 25 টকা খাই পেলাই ফেঞ্চি বজাৰত ডাইৰেক্ট 40 টকাৰ আমি ফল মূল খাই দিলোঁ 25 টকা আৰু 40 টকা 65 হ'ল তাৰপিছত এতিয়া কেইটকা বাকী থাকিল এইখিনি আপোনালোকে নিজে হিচাপ কৰি লওক বাকী এইটো ভিউটো চাওক কোনফালেদি যাই আছোঁ কাষত এইটো মহাবাহু ব্ৰহ্মপুত্ৰ ফটা পুৰা ৰ'দ আৰু সিদ্ধাৰ্থৰ অৱস্থা একদম বেয়া মোতকেও ক'ব লাগিলে অলপ বেছি বেয়া আজিৰ পৰা মানে অম্বুবাচী মেলা আৰম্ভ কিন্তু ভিডিঅ'টো দিছোঁ অম্বুবাচী মেলাৰ পিছত মানে অম্বুবাচী মেলাৰ ভিডিঅ' বনাব আছে না তাৰে পিছত এইটো ভিডিঅ' দিম দেখা আপোনালোকে কিমান মানুহ আজিয়ে ইমান মানুহ আৰু কালি কিমান হ'ব পাৰে ইয়াৰ পৰা jalukbari আছে আৰু 9 কিলোমিটাৰ আৰু ইয়াৰ পৰা পুৰা jalukbariলৈকে মানে অম্বুবাচীৰ ভাইবটো মানে পায়ে থাকিম মানে হোটেল এখন আহি কিনে ইয়াৰ লৈছোঁ কণী আমলেট আৰু ইয়াৰ ষ্টিং কণীটোত হ'ল আপোনাৰ 30 টকা আৰু ষ্টিঙত হ'ল 20 টকা টোটেল 50 টকা তো লাষ্ট আপোনালোকক মই কৈছিলোঁ যে 65 হৈছিল 65 টকা খাইছিলোঁ 65 প্লাছ 50 115 টকা হ'ল তো এতিয়া বাকী মোৰ লগত কেই টকা আছে আপোনালোকে হিচাপ কৰক 200 টকাৰ ভিতৰত হৈ গ'ল আমলেট ষ্টিং খোৱা টোটেল খালোঁ মই 115 টকা আৰু এতিয়া মোৰ লগত আছে 85 ৰুপিজ আৰু এনেকৈ এতিয়া আমাৰ যাত্ৰা আৰম্ভ ভৰি বগা ভৰি কলা হৈ গৈছে শেষ জীৱন শেষ 6:45 ওলাইছিলোঁ এতিয়া বাজিল আপোনালোকে চাব পাৰে এইটো 12:07 হ'ল তো চাওঁ jalukbari আমি কিমান টাইমত যাই পাম ইয়াৰ পৰা jalukbari আছে jalukbariৰ পৰা আৰু খানাপাৰা কি হ'ব এই ব্ৰিজত থকা ছবিবোৰ মানে চাই থাকিবলৈ মন যায় চেলুট জনাইছোঁ সেইজন মানুহক যে ইমান ধুনীয়া আৰ্ট কৰিছে মোক চাব পাৰে আপোনালোকে ৰঙাই গৈছে অৱস্থা একদম কাহিনী এতিয়ালৈকে যাই আছোঁ কিন্তু খোজকাঢ়ি যাই আছোঁ jalukbari পোৱাই নাই টাইম আপোনালোকে চাব পাৰে 12:43 হ'ল সেই আকৌ ৰাতিপুৱা 6:45 ওলাইছিলোঁ এতিয়া 1 বাজে jalukbari যাই পোৱা নাই 34 ডিগ্ৰীত চলি আছোঁ আমি ফাইনেলি সেই ৰাতিপুৱা 6:45 ওলাইছিলোঁ ওলাই আহি এতিয়া আপোনালোকে চাব পাৰে টাইমটো 12:49 প্ৰায় কেই ঘণ্টা হ'ল 6 ঘণ্টা পুৰাপুৰি 6 ঘণ্টাৰ ভিতৰত আমি আহি পালোঁ jalukbari এয়া সমাপ্ত বুলি নহয় এয়া আৰম্ভণি এতিয়া হ'ব আকৌ jalukbariৰ পৰা খানাপাৰা আৰম্ভ মানে খানাপাৰালৈকে আৰু এতিয়া খোজকাঢ়ি যাব লাগিব এতিয়া অকণমান ৰেষ্ট লওঁ 10 মিনিট ৰেষ্ট লৈ আকৌ আৰম্ভ মোৰ খৰচ হৈছিল 115 টকা এতিয়া jalukbariৰ পৰা খানাপাৰালৈকে কেইটকা খৰচ হয় মানে মই 85 ৰুপিছত চলিব লাগিব এতিয়া খানাপাৰালৈকে বাপৰে যিহে ৰ'দ দিছিল এতিয়া আৰু বতৰটো মানে সেমেকা কৰি দিলে আৰু ইয়াৰ পৰা আপোনালোকে লাইভ চাই লওক খানাপাৰা 21 কিলোমিটাৰ আছে আৰু ইয়াৰ পৰা খানাপাৰাৰ ফালে আমি যোগাযোগ কৰিলোঁ যে এইফালে বহুত ডাঙৰ বৰষুণ কিন্তু এফালেও মানে ধৰিব পৰা নাই যে বৰষুণ দিব না ৰ'দ দিব একবাৰ ডাৱৰীয়া কৰে একবাৰ অলপ ৰ'দ টাইপ দিয়ে এই বাদ দিয়ক দিয়া বস্তু দি থাকিব আমি খাব লাগে লৈ লৈছোঁ বৰফি আৰু ঠাণ্ডা আজিকালি এইবিলাক ঠাণ্ডা ট্ৰেণ্ডিঙত চলি আছে তো এইটো 20 টকা আৰু বৰফি এটা 12 টকা তো টোটেল 32 টকা আৰু এতিয়া মই খালোঁ 147 লগত আছে এতিয়া 53 ৰুপিজ মানে 53 টকা এতিয়া মলত বৰ্তমান আছে যিমান পাৰা সিমান নিয়া কি এইখন খোৱা বস্তু দোকান নাকি ৰাতিপুৱাৰ পৰা এক টোপাল বিচাৰিছিলোঁ এক টোপাল এতিয়া ফাইনেলি বৰষুণটো দি দিছে কিবাকে ভাল লাগি আছে চাওক পুৰা বৰষুণ কিন্তু এটা বস্তু ভয় লাগি আছে মোবাইলটো যিহেতু মই এণ্ড্ৰইড ভিডিঅ' কৰিছোঁ কি হয় নাজানো যাই থাকিম আৰু বনাই থাকিম আপোনালোকে খালি চাই থাকিম আহোঁতে আমাৰ jalukbariলৈকে পুৰাপুৰি 6 ঘণ্টা লাগিছিল আৰু এতিয়া 12:45 পৰা আমি ষ্টাৰ্ট কৰিছোঁ 1:30 হ'ল মানে আধা ঘণ্টা লাহেকৈ পাৰে হৈ গ'ল কিন্তু এতিয়ালৈকে আমি বৰাগাঁও যাই পোৱা নাই এতিয়া চাম আমি আহোঁতে যিহেতু 6 ঘণ্টাত আহি পাইছোঁ যাওঁতে আৰু কিমান ঘণ্টা লাগে সেইটো চাম অলপ ৰখি দিছোঁ ইয়াত মানে বৰষুণটো মানে বেছি হ'ল মানে ইমান বৰষুণত মানে জিকাওটো বেয়া কথা না জ্বৰ উঠি যাব আধা পুৰা ভিজিয়ে গ'লোঁ চাব সেই একত ৰখিছোঁ আমি পুৰা বৰষুণ মানে বহুত জোৰকৈ বৰষুণ হৈ গ'ল মানে বেছি ৰ'দ দিলে প্ৰব্লেম বেছি বৰষুণ দিলে প্ৰব্লেম এই যে লাগেতো লাগে কি ক'বা মই এখন ভৰি নাই বৰষুণটো চাই থাকিলে নহ'ব মানে যাব লাগিব
আৰু বহুত দূৰ যাব আছে অলপমান বৰষুণটো কমছে এতিয়া আৰু মানে গড়চুক পোৱাই নাই আৰু কিমান দূৰ আছে বৰষুণ নহয় 1.5 ঘণ্টা মূৰত এতিয়া বাজিল 2:20 পালোঁ আমি গড়চুক এইখন চাওক গড়চুক ব্ৰিজ আৰু ইয়াৰ পৰা যদি চাব যায় খানাপাৰা আছে 11 কিলোমিটাৰ যাত্ৰা আৰু আছে মানুহবিলাকে আমাক ৰখি ৰখি চাই আছে ভাবছে এইবিলাক ক'ৰ পাগলে ভিজি যাই আছে অলপ বৰষুণ দিছে অলপ ৰখি যা ৰখি ল অলপ ৰখি নাই যাই আছে মানে চাট লৈ ল'লোঁ চাট খাই আহি আছে 60 টকাৰ এখনিৰ পৰা 60 টকাৰ গোটেইখিনি হিচাপ ভালকৈ দি আছোঁ এতিয়া বোলে আমি বালাজী মন্দিৰ ভিতৰত বহি কিনে খাম এতিয়া শান্তিত বোলা যিহে জীৱন পৰিছে নহয় ৰবা খাবা মই ভিডিঅ'টো বনাই আছোঁ ভোক লাগিছে খোজকাঢ়ি এই প্লেটটোতে 60 টকা তো চিধাটো দাই 30 টকা মই দিছোঁ 30 টকা নাই মোৰ লাষ্ট 8 টকা এটা বাকী আছে আৰু মোৰ কেই টকা থাকিল মোৰ খানাপাৰা যাব লাগিব আৰু মোৰ 30 টকা গ'ল মোৰ আছে এতিয়া 23 টকা আহি অলপ বহিছোঁ এই পেণ্টৰ অৱস্থা চাওকচোন চাওক পেণ্ট ভৰি বাৰু ঠিকে আছে ভিতৰত চেণ্ডেল এই পেণ্ট চাওক না গোটেই বোকা লাগি অৱস্থা নাই লখৰা পালোঁ লখৰা এইখন লখৰাৰ ব্ৰিজ বৰষুণটো অলপ কমিছে বাৰু আৰু এতিয়া আমি আগত যাই পাম সৰুসজাই ষ্টেডিয়াম আহি আমি সৰুসজাই ষ্টেডিয়াম পালোঁ আৰু অৱস্থা একদম নাই কি কৰোঁ যাই আছোঁ আৰু বেহাৰবাৰী গেম ভিলেজ বশিষ্ঠ চাৰিআলি বহুত দূৰ আছে আৰু এয়া সৰুসজাই ষ্টেডিয়াম আহি কিবাকে পালোঁ বশিষ্ঠ চাৰিআলি আৰু পাম আৰু বেছি নাই ইয়াৰ পৰা 2-3 কিলোমিটাৰ বশিষ্ঠ চাৰিআলি পাৰ হ'লোঁ যাই আছোঁ আহি আছা এখেতৰ মানে অৱস্থাই নাই এখন ভৰি মানে কিবাকে আহি আছে আৰু আগত ধৰি গৈছে টোপনিও লাগি আছে বেছি নাই আৰু পাম আৰু 2-3 কিলোমিটাৰ খানাপাৰা পালোঁ আৰু ৰ'দ বৰষুণ এইবিলাক সকলো নেওচে ফাইনেলি আমি আহি পালোঁ ডেষ্টিনেশ্যন আমাৰ চায়েন্স মিউজিয়াম তো ফাইনেলি কিবাকে সেই ৰাতিপুৱা 6:45 আমি আৰম্ভ কৰিছিলোঁ এতিয়া আপোনালোকে টাইম চাব পাৰে 4:39 আমি 6:45 আৰম্ভ কৰিছিলোঁ 12:45 আমি যাই পাইছিলোঁ jalukbari 6 ঘণ্টাৰ ভিতৰত আহোঁতে কিন্তু আমাৰ 6 ঘণ্টা নালাগিল আহোঁতে লাগিছে মাত্ৰ আমাৰ 4 ঘণ্টা চেলেঞ্জটো আছিল 200 টকাৰ লাষ্টত ৰ'ল মোৰ 23 টকা মানে টোটেল চেলেঞ্জটো কমপ্লিট হ'ল 177 টকাই দি আৰু সিদ্ধাৰ্থদাৰ 8 টকা ৰৈছে 8 টকা মাত্ৰ 8 টকা মোৰ ৰৈছে 23 টকা এইটোৱে আছিল আজিৰ ভিডিঅ' চালোঁ আমি যে এজন মানুহে দিনটো খোজকাঢ়ি গুৱাহাটীত কিমান ঘণ্টা মানে টাইম লাগে খানাপাৰা তো তাতে যদি চাব যাওঁ পুৰি 10 ঘণ্টা লাগিল তো এইটোৱে আছিল আজিৰ ভিডিঅ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই